নমস্কাৰ বন্ধুসকল। তো আজি এই ভিডিঅ'টোত আমি যাম মোৰ মামাৰ ঘৰলৈ। মামাৰ ঘৰত মানে কি হৈছে, আমাৰ মামাৰ যোনটো ল'ৰা তাৰ বাৰ্থডে আছে আজি বাৰ্থডে, সেইকাৰণে মই যাম আৰু তাত গৈ কি কি কৰিম, কি কি খাম, সকলোবোৰ আপোনাক দেখুৱাম। আৰু তাত যোনবোৰ বস্তু আৰু তাৰ যোনটো মেইন বস্তু কেকটো কোনে বনাইছে, কেনেকৈ বনাইছে আৰু কেনেকুৱা হ'ব, তাত ট্ৰেইন এখন ওপৰতে থাকিব, একদম মজা বনাইছে। সকলোবোৰ দেখুৱাম আপোনালোকক। তেনেহ'লে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যাওঁ মামাৰ ঘৰলৈ। ব'লক বন্ধুসকল, আমি আহি পাই গ'লোহি মামাৰ ঘৰত। তো এইটো যিটো ৰভা দেখিছে, এইবাৰ অলপ ডাঙৰকৈ পাতিছে, এইবাৰ ৰভা চভা দিয়া নাছিল। এওঁ হৈছে যোনগৰাকী এতিয়া পূজা হৈছে, এওঁ নাতিনীয়েক মানে আইতাক, আৰু এওঁ মোৰ বন্ধু নিবিড় ৰাজখোৱা। আৰু এওঁ হৈছে ককা, মোৰো ককা তাৰো ককা, মানে নাতিনীয়েকৰ বাৰ্থডে হৈছে। কিন্তু বন্ধুসকল কথা এটা জানে, মোৰ স্কুল দিয়াৰ পৰা আজিলৈকে বাৰ্থডে পতাই নাই। ই হৈছে ল'ৰাটো যোনটো দেখিছে, ই হৈছে বাৰ্থডে বয়, ইয়াৰে আজি বাৰ্থডে আছে। আৰু এই ছোৱালীজনী হৈছে মাহীৰ ছোৱালী, আৰু এই মাহীয়ে চব্জি কাটি আছে। এতিয়া আমি আৰু অলপ ভিতৰলৈ যাওঁচোন, কিনো আছে। তাৰপিছত দেখিছে যে যোগাৰ যে অলপ স্পীডতে চলি আছে দিয়ক। আৰু এওঁ যে দেখিছে, এওঁ হৈছে মোৰ মামী মানে ইয়াৰ মাক, এওঁ আইতা, মোৰ মামাৰ আইতা। তাৰপিছত আপুনি এইফালে গ'লে দেখিছে এই গেছ ধৰা মানুহটোৱে হৈছে মামা। মোক সৰহকৈ দিবা দেই। কেকখন আমি ভাগ লৈ লওঁ, কাম কৰিছোঁ। মই কাম পাইছি নাই, ইমান পানী খাই উৰাই দিছোঁ মই পানী। মোৰ এই গাঁওখনত থাকি গ'ল কথা এটা। মই অলপ দেৰি পিছতে আপোনাক মই ডাঙৰ দেখি পেলাই এনেকৈ আনিলোঁ। কেক চেটা হ'লেই ভাল লাগে। কেক গৰম থাকে। কি ভিডিঅ' কৰি আছ? এইবোৰ বাৰু ইউটিউবত দিয়ে নে? ব্লগত এইবিলাকে দিয়ে, এইবিলাক দিয়ে মানে নিজৰ জীৱনৰ কথা কিবা কিবি। কেক কাটিবলৈ নিদিয়ে যেতিয়া, সেইবোৰকে মানুহে চাই প্লেন বাইজ আৰু কৰি দিয়ে। আপোনাৰ কেকটো কেনেকুৱা হ'ব সেইটো এবাৰ চাই লওঁ, কেনেকুৱা হৈছে কেকটো। ঘপকৈ চাগে আপুনি এই কেকটো দেখি ভয় খাই গ'ল, কিন্তু ভয় নাখাব। এই কেকটোৱে আজিৰ আমাৰ খাদ্য হিচাপে আমি খাম। এইটো বাৰ্থডে বয়, এইটোৱে কেক। ট্ৰেইনো আছে বহুত ধুনীয়াকৈ। যোনে বনাইছে তাইৰ নাম হৈছে ছায়া কিবা এটা লিখে, পাহৰিলোঁ। বাকী এই কেকটো যোনে বনাইছে তাইৰ বহুত অৰ্ডাৰো আহিছে। তেনেহ'লে যদি আমি এইবোৰ বাদ দি এতিয়া কেক কটা চাওঁ, তেনেহ'লে আপুনি দেখিব যে এয়া কেক কটা সময় হৈ গ'ল। মাংস যো-জা কৰি এতিয়া কেক কটা সময় হৈছেই। আপুনি দেখিবলৈ পাইছে যে বহুত ল'ৰা ছোৱালী গোট খাইছে, আৰু এয়া কেণ্ডেল ধৰি ল'ৰা এটাই জুই ধৰি আছে, মানে কেণ্ডেলডাল জ্বলাবলৈ যে চাই আছে, তেওঁ হৈছে বোপাই। আচল নামটো নীলোৎপল। তেওঁ এজন ভাল মেকানিক, মানে মোবাইল লেপটপৰ বিষয়ে বহুত জানে। আৰু যোনে এইমাত্ৰ এই ছোৱালীজনী যে বগা ক'লা টি চাৰ্ট এটা পিন্ধি আছে, সেইজনীয়ে বনাইছে এই কেকটো। কেকটো দেখিবলৈ পায়, কেকটো বহুত ধুনীয়া। তেনেহ'লে আহক অলপ এই দৃশ্যবিলাক অলপ এনজয় কৰোঁ। কাটি বাচন হাত ফু কৰি আমাৰ অসমীয়া ৰীতি হিচাপত বনাই মেলি আজৰি, প্ৰথম ভিডিঅ' দি মেলি আজৰি, 31টা ভিউ। কেকটো ফটো মাৰিছিলে নাই?
বন্ধুসকল আজিৰ বাবে ইমানেই। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰি থোৱা আছে লাইক আৰু কমেণ্ট এটা কৰি দিব, তেতিয়া বহুত ভাল পাম। আজিৰ বাবে ইমানেই, বিদায়। ফটো মাৰিলা নে? সব টাইমিঙত পাইছে সব টাইমিঙত এণ্ট্ৰি মাৰিছে। টাইমিং বুলি কয় নহ'লে বুজি নাপাবি এইবিলাক। মই অকণ উঠিম নেকি? নুঠো মই। তেনেহ'লে কৈছা কিয়? তোমাৰ দাড়িকণ উঠাই দিওঁ হা। এই আছক আমাৰ নীলাজী এজন জীৱ, যিজনে বহুত পাপ কৰিছে, সেইবাবে তেওঁ